এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ মোৰ প্ৰাঞ্জুছ ডায়েৰী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ অলপ ফুৰিবলৈ মানে যোৰহাটলৈকে আহিছোঁ। অলপমান কাম আছে কাৰণে আহিলোঁ। আৰু মোৰ লগত আহিছে ভণ্টি আৰু মা আৰু হাজবেণ্ড আহিছে। আৰু আমি ক'ত যাওঁ আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে। আমি আজি আমগুৰি ৰাস্তাটো হৈ আহিলোঁ আৰু এতিয়া ট্ৰেইন গৈ আছে, গেট পেলাই দিছে, সেইকাৰণে মই ৰৈ দিছোঁ। এতিয়া আকৌ যাবলৈ লৈছোঁ। যোৰহাট পালোহি আৰু চক বজাৰত এয়া পুৰা ভিৰ। ছট পূজাৰ কাৰণেও পুৰা বোৰ বজাৰ বহিছে। আৰু এতিয়া আমি আহিছোঁ নভা আখললৈ, আৰু নভা আখলত কিবা এটা খাই লওঁ। এতিয়া আমি আহিছোঁ বুক ফেয়াৰ আৰু ট্ৰেড ফেয়াৰলৈ। ফ'ৰ্থ ফিল্ডত আছে যোৰহাটৰ। আৰু এইবাৰ বহুত দিনৰ মূৰত আহিছোঁ লকডাউনৰ পাছত এনেদৰে এক্সপ' এখনলৈ। তাৰে পৰিৱেশটো আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। I'm in love with your hair, your lips, your silhouette in the moonlight shine. With my love you won't ever be alone, my summer love. Been waiting for you, my love. Completely a fool. Been waiting for you, my love. Head over heels, I'm blinded by what I feel. My love is forever yours. You have my heart, you have my soul, you have my whole, you have my control. Love me tender, love me sweet, with you I know that I'm complete. I'm in love with the summer's day, for you I'd give my life away. Never leave me, never let me go, my summer love. Been waiting for you, my love. My summer love, been waiting. মেলাৰ পৰা আমি ওলাই আহিলোঁ, অলপ সৰু সুৰা বজাৰ কৰিলোঁ আৰু কিতাপ কিনিব আছিলে, দুখনমান কিতাপ কিনিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰলৈ। যিসকলে মোৰ ব্লগ আগতে চাইছে তেওঁলোকেতো গম পায়েই মোৰ ঘৰ যোৰহাটত বুলি, মাৰ ঘৰ। আৰু এতিয়া আমি সকলোৱে এতিয়া মাৰ ঘৰলৈ যাম, তাৰপাছত শিৱসাগৰলৈ যামগৈ আৰু অলপ সময় থাকিম। হে গাইজ, এতিয়া ঘৰত আছোঁ আৰু এতিয়া চাহ খাইছোঁ আমি। আৰু চাহ তাহ খাই ঘৰলৈ যামগৈ আৰু এতিয়া আমি যাওঁগৈ। বাই বাই। হেল্ল' গাইজ, আমি ঘৰ আহি পালোহি আৰু এতিয়া ফ্ৰেছ হৈ লওঁ আৰু অলপমান বজাৰ কৰা হ'ল ঘৰৰ কাৰণে। আৰু
আজি মোৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ বিশেষ আপোনালোকক দেখুৱাবও নোৱাৰিলোঁ বাৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব যদি চাই ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল কৰি দিব আৰু তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহোঁ বাই বাই